Good morning everyone. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু আমিও ভালে আছো আৰু আশা কৰিছো আপোনালোক ভালে থাকক হাঁহি থাকক আৰু আপোনালোক ইয়াস নাইন হোম ব্লগছৰ আন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আৰু মই এতিয়া হুনমনক স্কুললৈ ৰেডি কৰি আছো হুন আৰু ইফালে হুন হুন কেন মোবাইল চালা যে ৰাতিপুৱাই গুড মৰ্নিং কৈ দিয়া বলা জোতা মোজা পিন্ধি লোৱা ট্ৰাই মাৰিব আছে আৰু এইফালে শুনিছা নাই কি হ'ল ইয়াক থৈ আহিব লাগে নহয় খোৱা শুন একো খাই নাযায় গম পাই নে আপোনালোকে খোৱা হৰলিক্স খাই ল'বা দেই আৰু তাৰপিছতে আহিছো এইখন গাড়ীখন অকণমান ডিলাৰত দেখুৱাই আহোঁগে বুলি অকণমান প্ৰব্লেম পাইছে নেকি তেলটো 8 দফাই আছে যে মাইলেজ গতিকে দফাই লওঁগে ভাল কিবা প্ৰব্লেম হৈ থাকিব পাৰে ন ঠিক আছে তেন্তে চাই থাকক আগলৈ আৰু সোনমান আনিবলৈ আছেই নহয় মই তাৰপৰা কোন বাইকখন লৈ যাবগৈ লাগিব মই ৰৈ দিম নেকি তাতে লৈ দিম আৰু গাড়ীখনৰ চিট কভাৰটো লগাবলগীয়া আছে আমাৰ গাড়ী সেকেন্ড সার্ভিসিং কৰিব হৈছে হে আমি আহি এয়া ডিলাৰ পাই গলোহি তালে ফোনটা কৰি দিও ডিলাৰত সোমাই মেলি গাড়ীখন দেখুৱালো আৰু এতিয়া গাড়ীখন চেক কৰাবলৈ বুলি নিছে আৰু এফালে আমি অকণমান বহি মেলি ললো আৰু পিছতে চেক কৰি মেলি আকৌ গাড়ীত এয়া আহি আছো অলপ মানে টেষ্ট কৰিব আহিছে গাড়ীখন গতিকে লগত থাকিবই লাগিব মিষ্টাৰ বেটা আনিবলৈ গ'ল কংকনৰ বাইকখন লৈ পিনি আৰু এইফালে এয়া দাদাহঁতৰ লগত আহি আছো আৰু এয়া যে আমি বাইবাছত আহি আছো জানেনে বাইবাছৰ পৰা হোৱা দেখিছেনে এইখন যে পাহাৰখন বহুত বেছি ভাল লাগিছে সেইবাবে ভিডিঅ' এটা কৰি থলো গাড়ী সাৰ্ভিসিং কৰি আহিলো আৰু তাৰপিছতে এয়া আমি ওলাই আহিছো পদুমনিলৈ বুলি আৰু লগত কোন আহিছে দেখিছে আৰু এইফালে ইয়া দেহ তুমি নামাতা যে মাতি দিয়া আকৌ শুনো কলৈ গৈছে কৈ দিয়া শুন তাৰপিছত কলৈ যাবা পদুমনিৰ পিছত কৈ দিয়া আকৌ ক'ত গা ধুবা ক'ত ধুবা আকৌ টাইম হ'ব জানো আৰু এইফালে মানে যাব লাগে মানে হয় নে মানে যাব লাগে মোৰ কথাটো মানে ভুল হেৰি নিতু তোমাক পিছে বহুতে চিনি পাই দে কমেন্ট কৰিছে তোমাক লিটু বুলি মাতে নি গাঁৱত লিটু বুলি কৈছে মোক চিনি পোৱা গলে সাবস্ক্রাইব কৰি দিব ফলো কৰি দিব পেজটো ধন্যবাদ ঠিক আছে তেন্তে ফলো কৰি থাক যিহেতু ভাত খাই অহা নাই সেইবাবে আমি এয়া তোমালোকে কি খালা আমি সব সকাই আছো স্প্ৰাইটটো কি কৰিলা স্প্ৰাইটৰ ভাগ নাপালো যে এয়া আপুনি নাখাওঁ বুলি কোৱা দেখি নিদিলো পূজালে হিয়াৰ লৈ নিলা ও পূজা মেইনটো এইটো লাগে এই চকচকাটো লাগে মোক দিম ঘটিটো দিম এইটো কি মেইন ৰাস্তা নহয় নে ভিডিঅ' দি আহিছে নেকি এইটো মানে নকাৰী বাটটো মানে নকাৰী পৰা আপোনাৰ মেইন ৰাস্তাত ওলাই যোৱা আৰু এখন গামোচা কাৰ মিষ্টাৰ নিতু কি গামোচা লৈছে নি আৰু যে দেখিছে আমাৰ এই ধুলীয়া ল'ৰাটোৰ কাৰণে ছোৱালী এজনী লাগে পাই নাচিবলে কমেণ্ট এটা কৰিব যে কোনোবা খালী আছে যদি বহুত ধুনীয়া ধুলিব যায় সদায় নাচিবলৈ পাব নেকি এইটো যে ফুলি আছে দেখিছে নে ৰঙা ফুলজোপা নামটো কিনো কৃষ্ণচূড়া হয় নি ইমান ভাল লাগিছে ন ফুলজোপা গছজোপা ৰাধাচূড়া বুলি এজোপা আছে নি ৰাধাচূড়া বুলি এজোপা আছে নি বাৰু এই হালধীয়াতে ফুলে সেইজোপা নি ৰাধাচূড়া
নিদু চাকি দিবা নাই ল'বা লৈ লোৱা লগতে লৈ লোৱা আকৌ ডাঙৰ সৰু কি আছে ভগৱানক পূজা কৰাৰ লগত কি আছে ন সৰু ডাঙৰ 10 টকা এনেকুৱা এডাল লাগিব গামোচা আছে লৈ লোৱা লাগে বোলে এনেকুৱা এডাল দি দিয়কচোন এনেকুৱা এডাল ইয়াক আহি ল'বা হ'ব এতিয়া লৈ যাবা আৰু এইফালে এয়া আমি চাকি লৈ ললো ব'লা শুন সেইডাল লৈ লৈছা দেখুৱাইছা ধৰি লোৱা ফাইনেলি পাই গ'লো পদুমণি থান আজি ইমান মানুহ নাই যে আৰু এইফালে ইয়াতে আছে চুটা চেণ্ডেল ৰখা কোঠা ভালে হৈছে ন এনেকে কৰি দিছে ই এযোৰহে পিন্ধি আহিলে নেকি নালাগে আমি এনেকে থৈ দিছো দেই উঠাবলৈ নাই এইটো জিৰণি কোঠা কিন্তু লেতেৰা হৈ আছে মানুহ নাই নিনিটো আছে নাই আৰু এইফালে ওপৰলে কি আছে ন আগতে আৰু বহুতবাৰ আহিছো হ'লেও মানে আৰু এইফালে ইয়াত চাকি জ্বলাবলৈ বুলি যাওঁ আহা চাকি জ্বলাই ইয়াত সেৱা কৰিমহি নে এইফালে ইয়াত চাকি জ্বলাই মেলি ললো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ মনতে কিবা এটা আশা লৈ আৰু আশা কৰিছোঁ যেন পদুমণি আয়ে সকলো মানুহৰে মনৰ আশা পূৰ্ণ কৰক সকলোকে সুখে শান্তিৰে ভালে কুশলে ৰাখক আৰু ইয়াতে চাকি দেখি গম পাইছে যে ইয়াত কিমান ভক্তৰ সমাগম হয় মানুহ নাই মানে হেৰি কাৰণে মানুহ নাই ন এতিয়া আবেলি হ'ল যে আৰু পাৰবোৰ দেখিছেনে লাহে লাহে কথা কৈছে মন্দিৰ যে বৰ ধুনীয়াকৈ চফা কৰি থৈছে দেখিছে নাই কৃষ্ণ কৃষ্ণ আৰু আমি ইয়াতে সেৱা কৰি মেলি ল'লোঁ আৰু প্ৰভুৱে আমাক নিৰ্মালি দিলে আৰু নিৰ্মালি দিয়াৰ পিছতে ইয়াত প্ৰসাদ আনি দিলে আৰু তাৰ পাছতে আমাৰ গাড়ীৰ চাবিটোও বৰ ধুনীয়াকৈ পূজা কৰি দিলে আমি গাড়ী লোৱাৰ পিছতে পদুমণি থানলৈ আহিম বুলি ভাবি আছিলোঁ কিন্তু আমি সোমোৱা হোৱা নাছিলে কিন্তু মা দেউতা সোমাইছিলে বাৰু সোমাই মেলি গাড়ীখন ধুনীয়াকৈ ইয়াত পূজা কৰি নিছিলে তথাপিও আমি এবাৰ আহিলোঁ আৰু এয়া ইয়াৰ পৰিৱেশ দেখিছেনে ইমান বেছি সুন্দৰ নহয় আৰু বহুত বেছি চাফ চিকুণ কৰি ৰাখিছে আৰু এয়া এই থানৰ কাষতে শিৱ মন্দিৰ এভাগো আছে আৰু সময় যথেষ্ট হ'ল এতিয়া আমি যাওঁগৈ আৰু নেকি ব'লা আৰু এতিয়া কি হেৰিয়ত যাবা নে ক'ত যাবা কণা নদী তুমি ইয়াত দেখিছা নাই কেনেকৈ লাগিলে এইটো এই হেৰি আকৌ কি কয় গাড়ীৰ কাৰণে হেৰি পঠাইছিলে যে আৰু এয়া গাড়ীত ৰছী বান্ধি দিলোঁ তাতে পূজা কৰি আনিছিল ভাত খাবা নেকি এতিয়া ভাত খাই ল'ম কি যিহেতু ভাত খাই অনা ন ভোকো লাগিছে ভাত খাই লওঁ আৰু যিহেতু একো খাই নাই অহা হা কি লেতেৰা লেতেৰা যদি নাখাওঁ দেই লাল চালে খাব পূজা ভোক লাগিছে নেকি লাগিছে মই ফটো মাৰিব লৈছোঁ বুলি আপুনি ভাতটো খাই লওঁ ভোক লাগিছে আমি ভাতটো খাই লওঁ দেই তাৰপিছত লগ পাই আছোঁ আপোনালোক তাই ৰৈ থাকিব পৰা নাই মানে ইমান বেছি আৰু আমি এতিয়া ভাত চাত খাই মেলি ওলাই আহিলোঁ আৰু মুখত তামোল অসমীয়া মেইন ন তামোলটো মেইন নহয় জানো কি হৈছে নহ'ল চিম্পলটো মাৰি দিয়া না আৰু এতিয়া আমি গৈ আছো গা ধুবলৈ নাযাওঁ বুলি কয় এতিয়া আমি পূজা নাযাম বুলি কৈছে পূজা গাড়ীত উঠাই দিওঁ ভাত খাই আহিছোঁ এতিয়া মানে একদম গাৰ মন যোৱা নাই শুবলৈ মন গৈছে আমি পূজাই মই গাড়ীতে শুই থাকিম
গান উধুবলৈ হৈছিল পূজা কি কৰা দিয়া মানুহ আছে দেখোন ভাল লাগিব মই শুনো বো কাপোৰ তেনেকে নানিলো নহয় গা ধুবলৈ গ্লাছ অফ নকৰিবা না মই নাযাওঁ বুলি কোৱা নাই নেকি লগাই দিম বলা যাওঁ লগাই দিয়াচোন 2 থাপৰ চাম যোৱা নাই আমি গান নুধো নাচিম আমি উৰিম আপোনালোক কুৰে যদি আহিব আমাৰ লগত আৰু ফাইনেলি আমি গা ধুবলৈ বুলি কাপোৰ চেঞ্জ কৰি ললো নুধু নুধু বুলি কৈ কৈও মানুহ বহুত আছে ন ৰৈ থাকিব পৰা নাই অ মই ফুলিযোৰ খুলি থৈ আহিব লাগিছিলে গম পোৱা নে হেৰি হ'ব ন হেৰি কৰি দিয়াচোন কাপোৰ নানিলো যিহেতু এইকাৰণে এওঁৰ ভাগৰ স্পৰ্টিংটোকে পিন্ধি লৈছো এওঁলোক গলি ৰৈ থাকিব পৰা নাই তাত থৈ আহোঁগে গাড়ীতে আৰু এইফালে চাওক এওঁলোক গলেই তুমি কাপোৰ নানিলা হয় নে চেঞ্জ কৰিবলৈ চেঞ্জ কৰিবলৈ কাপোৰ নানিলা ওলাবলৈ সেনেকে ধুব লাগিব উপায় নাই আৰু আপুনি তুমি তলত পিন্ধি আহিছিলা সেইটো কথা কি হ'ব নো সিহঁতে ভাগে থাকিব আৰু এইফালে মানুহ চাওক দেখিছে আপোনালোকে ট্ৰেইন গ'ল শুন খালে পেল হৈ আছে কোনে তেওঁলোক একেবাৰে ব'লা হৈ আছে বোলে আমি যিহেতু আমি এইটো ভিডিঅ' ইয়াত গা ধোৱা ভিডিঅ' এটা আগতে দেখুৱাইছে গতিকে বেছিকৈ এইটো ভিডিঅ' দেখুৱাই নাথাকোঁ আপোনালোকে চাগে বৰিং পাইছে বহুত বেছি দীঘল হৈ গ'ল ভিডিঅ'টো আৰু তাৰপাছতে আমি গা ধুই মেলি আহি আছোঁ সন্ধিয়াও হ'ল আৰু এইফালে আহি গ'ল আমাৰ বাবু আমি যাবলৈ ওলাইছো বুজিছেনে বাৰু এয়া আমাৰ ডেষ্টিনেশ্যনৰ ৰাস্তা গৈ আছো দেই ভালে থাকিবা সকলো আমি গাঁও বাৰু গলোৱে আপোনালোক নাযাবা থাকিব ভালে থাকিব সদায় পানীত গা দিব ভাল পানীত দিব বেয়া পানী নদিব আৰু তাৰপাছতে আহি পিনি লখিমপুৰ টাউন পালোহি আৰু লখিমপুৰ টাউনৰ পৰা আহি কলেজ চাৰিআলিত এই আপোনালোকে দেখিছে বা নহয় একচুৱেলি মোৰ লগৰে হয় তাইৰ ৰেষ্টুৰেণ্টত সোমালোঁ আৰু এইফালে চাওক আপোনালোকে মেনুখন দেখুৱাই দিছোঁ বহুত কম দামত মানে আপোনালোকে বহুত ধুনীয়া ধুনীয়া খাদ্য পাব ইয়াতে এবাৰ আহি চাব পাৰে আৰু আমিও বেছি নাখালোঁ কাৰণ আমি তাত ভাত খাই মেলি আহিছিলোঁ ন সেইবাবে আমি কেৱল লেমন টি একাপ খালোঁ আৰু অকণমান কথা পাতিলোঁ কথা পাতি মেলি ঘৰলৈ বুলি গুচি আহিলোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ যদি ইউটিউবত চাইছে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে তেন্তে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব ঠিক আছে আপোনালোক হাঁহি থাকক ভালে থাকক সুস্থ হৈ থাকক থেংক ইউ বাই বাই